Hello दोस्तों, वेलकम माय न्यूज चैनल NKB। फ्रेंड्स, गोटेই পৃথিৱীত প্ৰতি মিনিটে প্ৰায় 10 লাখ SMS হোৱাটছআপত সেন্ড হয় আৰু প্ৰায় 250 জনৰ শিশুৰো জন্ম হয় প্ৰতিদিনে। বিল গেটছও প্ৰতিদিনে লাখ লাখ টকা উপাৰ্জন কৰে। তো আমাৰ পৃথিৱীত এনে কিছুমান নেদেখা ঘটনা ঘটে যিবিলাকৰ বিষয়ে আমি প্ৰায়েই অজানা। সেই কাৰণে NKB চেনেলৰ আজিৰ ভিডিঅ'ত আপোনাক দেখুৱাবলৈ ওলাইছো যে কেমেৰাত ৰেকৰ্ড হোৱা এনে কিছুমান অদ্ভুত ঘটনা যি দেখিলে আপোনাৰ গাৰ লোম শিয়ৰি উঠিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেলত নতুন আহিছে, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰক। গতিকে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1ত হৈছে হেলিকপ্টাৰ ক্ৰেছ। কেতিয়াবা মানুহসকলে নিজৰ কৰ্মক লৈ ইমানেই অসাৱধানতা হৈ যায় যাৰ ফলত সিহঁতৰ অতি বেছি ক্ষতি হৈ যায়। এই পাইলটজনে এই সৰু জেগাতেই এৰোপ্লেনখন লেণ্ড কৰিব ওলাইছিল আৰু ঠিক তেতিয়াই হেলিকপ্টাৰৰ পাখি এই তাঁৰডালত লাগি যায় আৰু যাৰ ফলত হেলিকপ্টাৰটো আনবেলেঞ্চ হৈ মাটিত এনেদৰে বাগৰি পৰে। সেই ঠাইৰ মানুহসকলৰ ভাগ্য ইমানেই ভাল আছিল যে কাৰণ ইমান ডাঙৰ ঘটনা ঘটি যোৱাৰ ফলতো কাৰো একো ক্ষতি হোৱা নাই, আনকি পাইলটজনৰো একো ক্ষতি হোৱা নাই। নাম্বাৰ 2ত হৈছে 50 লেণ্ড ৰেলৱে ষ্টেচন। বন্ধুসকল, এতিয়ালৈকে হয়তো আপোনালোকে পৃথিৱীত বহুত ৰেলৱে ষ্টেচন দেখিছে, কিন্তু 50খন ৰেল একেলগে ৰৈ থকা ষ্টেচন কৰবাত দেখিছেনে? ফ্ৰেণ্ডছ, আহক তেতিয়াহ'লে এই 50খন ৰেল ৰৈ থকা ষ্টেচনখননো ক'ত অৱস্থিত আমি চাই লওঁ। ফ্ৰেণ্ডছ, এই মাৰ্চেলিং ষ্টেচনখন চীনত অৱস্থিত। ইয়াত যিমানবোৰ ট্ৰেইন আপোনালোকে ৰৈ থকা দেখিবলৈ পাইছে, এইবিলাক সাধাৰণ ট্ৰেইন নহয়। এইবোৰ হৈছে পৃথিৱীৰ সকলোতকৈ দ্ৰুত গতিসম্পন্ন ট্ৰেইন, যাৰ নাম হৈছে বুলেট ট্ৰেইন। তো ফ্ৰেণ্ডছ, আপোনালোকে এই বুলেট ট্ৰেইন আৰু ক'ৰবাত দেখিছেনে? নাম্বাৰ 3ত হৈছে গোল্ড মাস্ক। এই কৰোণা সংকালীন অৱস্থাত মাস্ক সকলোৰে বাবে বাধ্যতামূলক হোৱা স্বত্তেও আজি আপোনালোকক দেখুৱাম এনে কিছুমান সোণৰ মাস্ক যি আপুনি দেখিলে একদম আচৰিত হৈ যাব। আৰু এই মাস্কখনৰ ওজন হৈছে প্ৰায় 270 গ্ৰাম। ইয়াৰ দামো হৈছে প্ৰায় 1 কোটি টকা, য'ত এই 1 কোটি টকা দি এটা সুন্দৰ ঘৰো সাজিব পৰা যায়। তেতিয়াহ'লে বন্ধুসকল, আপোনালোকে নিজেই অনুমান কৰক যে এই কোটিটকীয়া মাস্ক পিন্ধা মানুহজননো কিমান সম্পত্তিৰ গৰাকী। নাম্বাৰ 4ত হৈছে ডেয়াৰ ডেভিল অন। সমুদ্ৰৰ কাষত য'ত মানুহসকলে সমুদ্ৰৰ প্ৰাকৃতিক মনোমোহা দৃশ্য চাবলৈ যায়, ঠিক তেনেদৰেই এডভেঞ্চাৰ প্ৰেমিকসকলে নিজৰ কাৰণে নতুন নতুন বস্তু উলিয়ায়। যেনেকৈ এই মানুহজনক প্ৰথমে দেখি ভবা গৈছিল যে যেন মানুহজন শূন্যতহে খোজকাঢ়ি আছে, কিন্তু ফ্ৰেণ্ডছ, আপুনি যেতিয়া ভালকৈ মন কৰিব যে এই মানুহজন এডাল ৰছীৰ ওপৰতহে খোজকাঢ়ি আছে। কিন্তু এটি কথা আচৰিত যে মানুহজন খোজ কঢ়াৰ সময়ত কোনো প্ৰকাৰৰ ছেফটি ইকুইপমেণ্ট ব্যৱহাৰ কৰা নাই, আনকি এই মানুহজনে বেলেঞ্চ কৰাৰ বাবেও এডাল বেলেঞ্চ ইকুইপমেণ্টো ব্যৱহাৰ কৰা নাই। তো ফ্ৰেণ্ডছ, কিবা কাৰণত যদি এই মানুহজনে বেলেঞ্চ হেৰুৱাই পেলায় তেনেহ'লে মানুহজনৰ কি অৱস্থা হ'ব? নাম্বাৰ 5ত হৈছে উইন 727 মডেল। সাউথ আফ্ৰিকাৰ এই ঘন জংঘলত আপুনি এই এৰোপ্লেনটো দেখি নিজকে আচৰিত যেন ভাবিছে। আচলতে এইটো হৈছে সাউথ আফ্ৰিকাৰ কেণ্টেক নামৰ এইজন ব্যক্তিয়ে পুৰণা এৰোপ্লেনখনক প্ৰায় $1 লক্ষ দি কিনি লয় আৰু এই আইলেণ্ডত এই প্লেনখন আনি পৃথিৱীৰ সকলোতকৈ সুন্দৰ আৰু ইউনিক এখন হোটেল বনায়। মই ভাবো এনেধৰণৰ হোটেল আৰু আপুনি ক'তো দেখা নাই, আৰু এই হোটেলখন চাবৰ বাবে বহুত দূৰৰ পৰা পৰ্যটকসকল আহি এই হোটেলখনত ভিৰ কৰে। ফ্ৰেণ্ডছ, আজিলৈ আমাৰ ভিডিঅ' ইমানেই। আপোনালোকক পুনৰ লগ পাম আন এটি ইণ্টাৰেষ্টিং, ৰহস্যময় আৰু আনকমন ভিডিঅ'ৰ সৈতে। আপোনাৰ মূল্যৱান সময়খিনিৰে আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে আমাৰ NKB টীমৰ পৰা আপোনালৈ আন্তৰিক অভিনন্দন থাকিল। ধন্যবাদ, পুনৰ লগ পাম।